सानताली न्यूज़ चैनल से इकन जतो को जोहार चिरांग रिया सिडली पुलिस थाना सूर रे मिना सिडली हाई स्कूल सूर रे सेता 3 बजे गान ओक्ते नेशनल हाईवे रे मीटे लेपोर्ट केट मिता में जहां माला दो गड्डी ते तेन गोज इना फॉरेस्ट डिपार्टमेंट रेन कमिया को हेज कते उनिया गोज हड़मो दुकु इदी किदा जानवर को विषय ते चिरांग रेन डीएफओ ब्रह्मानंद पत्री दो आया कथाय दोहो अकादा ब्यूरो रिपोर्ट सानताली न्यूज़। কি বস্তু এইটো এইটো আমাৰ ইফালে এইটো মানে এনে কি কয় এই যে মাকৰি লতা মাকৰি বাঘ বুলি ভাবে আমাৰ ইয়াতো নাই পাহাৰতে থাকে এইবিলাক তো কেতিয়া জংঘলত আহে জংঘলত আহি ইফালে ঘূৰি আৰু ইফালে ৰাস্তাও পাৰ হৈ যায় বোধহয় আমিতো জংঘলত নোসোমাওঁ বেছি কেতিয়াবা খৰি থৰি কাটিবৰ কাৰণে সোমাওঁ এই আৰু কেতিয়া দেখা পাইছে এইটো ৰাতিপুৱা 6টা বজাৰ পৰাহে মানুহবিলাক দেখা পাল ময়ো ওলালোঁ ইয়াৰ আগত নাছিল কেনেকৈ মৰিল বুলি অনুমান হয় এইটো মটৰত এক্সিডেণ্ট হৈছে মটৰতে ৰাস্তাতে দেখাই পায় টেষ্টবিলাকলৈ আছে এই অঞ্চলত এনেকুৱা আগতে দেখা পাইছে নেকি ইয়াত দেখা পোৱা মানে আজি 6 মাহমান আগতে এই উত্তৰে এখন গাঁৱত ওলাইছিল বোলে কেইটামান ল'ৰাই মাৰি খাইছিল সেইকেইটা ল'ৰাটো কেছত পৰিছে জেল খাটি আহিল মাৰি খোৱাৰ কাৰণে তাৰমানে এইটো অঞ্চলত এইটো আছে বোধহয় এইবিলাক ডাঙৰ ডাঙৰ জংঘলবিলাকত আৰু আজিকালিতো জংঘল নাইয়ে ধৰি লওঁ চেচ পাইছে মাজে সময়ে দেখা যায় এইটো পোৱা যায় এইটো মাজে সময়ে জংঘলত ওলায় গতিকে এইটো এটা লতা মেকুৰী বাঘ এইটো আমাৰ কাজলগাঁও ডিভিজন ফৰেষ্ট অফিচত লৈ যাম কি পৰিস্থিতিত পাইছে আপোনালোকে এইটো এক্সিডেণ্ট হোৱা বুলি এইটো ৰাস্তাত দেখুৱাইছে এইটো এক্সিডেণ্টে বৰ্তমান এইটো লিওপাৰ্ড কেট বুলি কয় এইটো একচুৱেলি এই আমাৰ বঙাইগাঁও অঞ্চলত বিশেষকৈ ঢালিগাঁৱৰ পৰা চিডলি আপোনাৰ চম্পা নদীলৈকে যথেষ্ট আমি কিছুদিনৰ পৰা দেখা পাইছোঁ যদিও অসম আৰু বেংগলত ইয়াক পোৱা যায় তথাপি আজি খুব ৰেয়াৰৰ ভিতৰত পৰিলে কাৰণ আমাৰ তেনেকুৱা জলাশয় বা থকাৰ কাৰণে দুষ্প্ৰাপ্য প্ৰাণীৰ ভিতৰত পৰিছে আমি যোৱা বছৰ 2টা ৰেস্কিউ কৰিছোঁ এটা গাড়ী আগৰ পৰা ৰক্ষা কৰি ঢালিগাঁও অচিয়ে ৰক্ষা কৰি আমাক দিছিলে আমি বচাব সক্ষম হ'লোঁ আৰু এটা ৰেস্কিউ কৰিলোঁ তাকো বচাবলৈ সক্ষম হ'লোঁ এইটো আমি দুৰ্ভাগ্যবশতঃ আজি ৰাতিপুৱা খবৰ পালোঁ খবৰ পাই আমি দেখিলোঁ যে এইটো লিওপাৰ্ড কেটেই হয় আৰু যথেষ্ট মেচিয়ৰ আছিলে এতিয়া মতাতে মাইকী আমি ধৰিব পৰা নাই কিন্তু আমাৰ কাৰণে দুৰ্ভাগ্যৰ বিষয় যে এই বস্তুটো আমাৰ ইয়াত আছে আমি সজাগতা এটা কৰিব লাগিব আমি সকলো সংবাদসেৱী বা বন্যপ্ৰাণী যিবোৰ ভাল পায় তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে আমাৰ যিহেতু ইয়াত আছে এইটোক লৈ পেলাই আমি তেওঁলোকৰ থকা ঠাইবোৰ চিনাক্তকৰণ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব আছে ইয়াতে আজি বুলি নহয় যোৱা বছৰ আমি 3টা ৰেস্কিউ কৰিছোঁ 3টাৰ ভিতৰত 3টাই আমাৰ সুস্থ অৱস্থাত আমি এৰিবলৈ সক্ষম হ'লোঁ কিন্তু এইটোতো ৰেস্কিউ অৱস্থাত নাই আৰু